নমস্কাৰ গাইজ, আজি আমি এই নম্বৰটো দিম আমাৰ আজি 5 নম্বৰ। আজি 5 নম্বৰটো দিন আমি সেইফালে নগ'লে আজি বেলেগত যাম। টিহু যাম। চাই থাকক, টিহু বুলি নহয় আচলতে টিহুৰ পৰা আৰু আমি বেলেগ চাইডেও যাম। গতিকে আপোনালোকে চাই থাকক আৰু আজি নতুন এটা আহিছে না? নতুন এটা আহিছে আজি। ই আগত গেল কেনে আজি ক'ত যাবি? আজি ঠিক নাই তো আজি মোৰ মতে হানাই না মই কাৰ মতে আহিছে আজি? ফেব্ৰুৱাৰী যোৱা প্ল্যান আছিল মানে ফোন কৈছে যে টিহু যাবি কবাই যাম আৰু যতে মজা লাগছি দে। গাইস দক্ষিণ বজালি হেলনা দক্ষিণ বজালি জালিঘাটা বলো আজি যাম আমি টিহু আৰু কি বুলি কয় টিহু দি যাই সেনকে আমি পাতাচাৰ গুচি ঘূৰি হাৱে 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 বাকী ভাল লাগছি আজি বতৰ বঢ়িয়া আছে, একদম ধুনীয়া বতৰ। চাওঁ কিমান পাৰোঁ আউকে যাওঁ আৰু এইভাগে আছে আহোঁ ধুনীয়াকৈ আছে চলমান বুঢ়ীগাল সেয়া বাহাতে লেফ্ট চাইডত বগা পিন্ধাটো আৰু এইটো শৰ্মাদা। ৰাস্তা কেনে ৰাস্তা কেনে দিছোঁ আজি মই চইচ কৰিছিলোঁ না কেনে আজি পিনপিনা না লুতুৰা উঠিছে ধুনীয়া লাগিছে দেই মন্দিৰটো, একদম কি মজা আছে বনাইছে। তো গাইজ আজি মানে আহিলোঁ আমি টিহুৰ ফালে, অলপ ভাগৰ লাগছে প্ৰায় মোটামুটি আমি 5 কিলোমিটাৰমান আহিলোঁ। 5 কিলোমিটাৰ অহাৰ পিছত একদম অৱস্থা নাই। আহোন যাই আছে বাৰু, আহোন কালিও আহিছোঁ। মই কালি এটা কিবা কামৰ কাৰণে মই আহিব নললোঁ কালি, আজি আহিছিলোঁ বঢ়িয়া। আজি আহিছোঁ দে আৰু ধুনীয়াকৈ একদম তইতো অৱস্থা নাই, একদম মানে ফাটি গৈছে আজি পূৰা একদম ফাটি গৈছে। এই ইয়াৰো ফাটছি অলপ মই গম পাইছোঁ, ইয়াৰ আজি অৱস্থা নাই। হয়তো কথা নাই, হার নামনো গাইছ, হার নামনো অলপো হার নামনো। কি ক দোষ হার মানবি হার নামনো দোষ, আমি হার নামনো। পাই দিছি দে আর আজি। কি হল পানী খাবি দে মোকো অলপ দি। সাইকেল পিকআপ আছে গম পালা পিকআপ যায় পাইছা না কেনে ভাল লাগছে না আজি? আজি ভাল লাগছে, বয়া মারলো কিন্তু। লুতুরা কি ভাই অৱস্থা নাই নাকি আজি? অৱস্থা নাই মানে আজি ৰখা নাই মানে 1 সেকেন্ড মাৰি আছো পুৰা। 1 কিলোমিটাৰ আহিলোঁ মোটামুটি প্ৰায় 10 বেছি হ'ল না? 10 হ'ল চাগে। 10 মান হ'ল। বহুত মানে অলপ টাইমত ৰখা নাই, ডাইৰেক্ট মাৰি আছে চাইকেল। আজি 10 কিলো। শিখৰ প্ৰটিন তো গাইছ আমি ফাইনেলি টিহু পালোঁ, প্ৰায় 15 কিলোমিটাৰমান আহিলোঁ, বঢ়িয়াকৈ টিহু পালোঁ। টিহু নগৰলৈ স্বাগতম। গেট পড়ছি ভাই, কি হবার উপায় নেই রে।
গেট পচি গেট আমি তলেদি যাম বাৰু কথা নাই যাওঁ আহিলোঁ আমি টিহুৱে পাম হ'ল তোৰা এই টিহু ষ্টেচন যাওঁ তো টিহু কলেজ পালোঁ আমি ধুনীয়াকৈ একদম মজাকৈ টিহু টাউন পালোঁ আমি টিহু টাউন অ' মুনু টিহু টাউন পালোঁ একদম নতুন জেগা আজি মোৰ কাৰণে ৰাইজৰ কাৰণে আমি আহিছোঁ আজি এক্সপ্ল'ৰ কৰি আছোঁ মই কালিয়ে কৈছোঁ এতিয়া অলপ আগতে কৈছোঁ দেখোন অ' দোষ কি ভাই মজা লাগছে না আজি নতুন জেগা ভাল লাগছে অলপ হয় না আচলতে ৰাইজকে আগতে একটুকুৰা জেগা দেখি ৰাখিলে কি হয় নতুন জেগা দেখাব লাগিব আৰু কালি বেলেগ চাইড যাম বেলেগ চাইড মানে আৰু কি ক'বাই যাম আৰু অলপ ডেইলি আমি যিহেতুকে ডেইলি ভ্লগৰ আমি এটা চেলেঞ্জ লৈছোঁ একমাহ গতিকে আৰু আমাৰ তাত ভ্লগ আছে এডিট কৰাৰ সময়ত থৈ দিব পাৰে এডিটৰ সময় আৰু প্লাছ কি বুলি কয় দিম আৰু কিবা অলপ অসুবিধা চলি আছে পুৰা এয়া গাইছ আমি টিহু টাউনেৰে এতিয়া আমি টিহু চকলৈকে যাই আছোঁ এতিয়া টিহু চক পাম আমি যাই এখন এক্সট্ৰিম মটো আৰু এইটো হিৰ' ডিলাৰ এই ইনামুল এই ইমৰান আজি মানে ক'তো ৰখা নাই ডাইৰেক্ট আহিয়ে আছোঁ আৰু বেছি ৰখিও লাভ নাই একচুৱেলি বৰষুণ আহিছে বৰষুণ পৰিল অলপ আমি ঠঙা ল'লোঁ দাদাৰ তাৰপে ধুনীয়াকৈ আমি যাই আছোঁ পাঠশালা মানে আমি ঘৰ যাম পাঠশালা ৰায়পুৰ ধুনীয়াকৈ যাই আছোঁ টিহুই দি তো গাইজ আমি টিহুই দি যাই আছোঁ ঘৰত একদম ধুনীয়াকৈ আগত টাউন যাই আছোঁ মোৰ পিছত যাই আছোঁ Welcome to Bozali district. Tan tana tan 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 tara. Chalti hai kya nahi tera. তেল তো ভরা লবি নাকি নাই দোষ তেল ফুল আছে হাৰি ভাঙাত ভৰাইছো না হাৰি ভাঙাত ভৰাইছা দে ময়ো ভৰাইছো বাৰু হ'ব দে আমি এতিয়া পালো পাটাচাৰকুছি পাটাচাৰকুছি দি নিত্যানন্দ সময়তে আছো মই দিতে কিবা আছে গাইছ আজি আমাৰ পাটাচাৰকুছিত কিবা আছে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ খাব সোমালক ময়ো সোমালোঁ আৰু গোটেইকেইটাই আমি এতিয়া খাওঁতো আমি ভাবি আছোঁ ডিচাইড কৰি আনিব পৰা নাই মই চিংৰা খাম দে
এতিয়া যাবা ওলছো এই বিলাহী চিলাহী বজাৰ কৰি ল'লা সৰুই আমাৰ পুৰা একদম পাতা চাৰ গুচি দিছো আমি কেনে কিয় মাছৰ বৈধ্য দাম নেকি দে নালগে দে আজি দে দে তো আমি আহি নিৰ্মললৈ কলেজ পালোঁ মহাবিদ্যালয় তো আমি আহি প্ৰায় পামে আৰু হাৱৈৰ পৰা নুমিম ৰায়পুৰৰ ফালে চ' ফাইনেলি আমি ধোৱাচাং পালোঁ ধোৱাচাং এতিয়া আমি যাম এইটো লাইন এইটো আপোনাৰ সৰ্থেবাৰী লাইন হয় আৰু প্লাছ আমাৰ ৰায়পুৰৰ মাজেদি গৈছে এই ইনকে যদি দেখোন যদি 200 টকা হোটেলত বিল উঠো আমাৰ পেট কি কমব আৰু শিখৰ টিখৰ আছে ডেইলি খৰচা কিমান হৈ আছে পাঁচটাৰ নামত 350 আবাৰ মুঠতে কি ক'লো তো দা ইনকে খালি কি হ'ব আৰু পানী আছে আৰু একো নাই এতিয়া খাই লৈ আজি খাবাই লাগব ভাই কি খাবাই লাগব 300 600 যাব মুড়ি গেলি আৰু লগ নিমি দুনিয়া থাকাতে খাই লৈ যি আৰু একদম ৰাইট বুলা কৰি খালি বৰা খেত কি হ'ল তো গাইজ আমি আহি মাত্ৰ আমাৰ এই ৰায়পুৰৰ মেইন ৰোডত যিটো হাইৱে বনাই আছে তাতে ৰখলো গোটেই কেইটাই অলপ মানে আৰু আহিলো যেতিয়া অলপ ৰখলো কি 10 কেনে ৰাখছে আজি কেনে লাগছে আজি ডিসটেন্স ইমান নহল থাকে আজি নহল মোটামুটি আজি ৰখাই নাই আৰু একচুয়ালি কম হোৱা নাই আজি ভাগাৰবিলাক কমি গৈছে না আজি আপ ডাউন মোটামুটি 30 মান হৈছে বেছি হোৱা নাই এনে আমি 50 কে মাৰি আছিলো না মোটামুটি 45-50 মাৰি আছিলো আজি কি বুলি কয় মোটামুটি আজি 30 মান হৈছে না 10 হ'ব কি হয় মাত্ৰ এনেকে খুজি মোটামুটি 30 আহিছো আজি এনে আপটো আমি আপ ডাউনটো কিমান মাৰি আছো 50 মান মাৰি আছিলো 40-50 আজি কমি গেল কথা নাই আৰু কালি যামে আমি নতুন জায়গা নাথাকে না নহয় মানে কি জানো না সদায় এটা জায়গা দেখাবা নোৱাৰি আজি আৰু নতুন জায়গা অলপ চালো খুললো ভালো লাগিল আমি বেলবাৰী যাম দে ঠিক আছে কালি বেলবাৰী যাম গাইস সলমানৰ তাত আজি 10 মানে ভিডিওটো হেই কৰি দিম নাকি সমাপ্ত কৰি দিয়া 10 এবাৰ গোটতে দেখে দি দিম সমাপ্ত এই কি হওক নমস্কাৰ সমাপ্ত কৰি দি গাইছ আজি গধূলি হৈছে